অসমৰ এগৰাকী মহিয়সী নাৰীয়ে সৌসিদিনা গুৰুজনৰ দিনত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ স্থায়ী খ্যাতি এৰি থৈ গৈছে। কোন? ৰাধিকা সতী। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সেই টেম্বুৱনী জান বান্ধিব নোৱাৰি গুৰুজনে যেতিয়া সতী নাৰীৰ কথা ক'লে, ৰাইজে সকলোৱে সমবেত হৈ ছমাৰ মানে টেম্বুৱনী জানৰ যি প্ৰবল বানপানীৰ দুখ বেদনাৰ পৰা নিজক বচাবৰ কাৰণে সমূহীয়াভাৱে সেই টেম্বুৱনী জান বন্ধ কৰাৰ প্ৰয়াস কৰি বিফল হৈ অৱশেষত গুৰুজনৰ ওচৰত যেতিয়া আশ্ৰয় লৈছিল, গুৰুজনে তেতিয়া কৈছিল, তোমালোকে যদি এগৰাকী মহিয়সী নাৰী, এগৰাকী সতী নাৰীৰ জৰিয়তে তাত যদি পানী আৰু মাটি দিব পাৰা অতি সহজতে বন্ধ হ'ব। তেতিয়া সকলোৱে বিচাৰি হাহাকাৰ কৰিলে। অৱশেষত ৰাধিকা সতীয়ে মই পাৰিম বুলি বক্তব্য ৰাখিলে, যাৰ কাৰণে গুৰুজনাই তেওঁক আনিবৰ কাৰণে অনুমতি দিলে। আৰু গুৰুজনৰ ওচৰত গৈ ৰাধিকা সতীয়ে সতীত্ব গুণৰ পৰিচয় দিবলৈ গৈ প্ৰথম সতীত্ব গুণৰ প্ৰথম প্ৰতিভাটোৰ সম্পৰ্কে কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে জয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূতদায়া কৰো সদাই। ভগৱানৰ সৃষ্টি সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ কৰোঁ, ৰক্ষণাবেক্ষণ দিওঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা? স্বামী তপস্বামী জপস্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্তু হওঁ আন। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। স্বামী বিনে পৰ পুৰুষক দাসীটো, কাম ভাৱে নাচাওঁ আৰু কথা ক নাপাতো। পালেও আনন্দ নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ। নেদুকাকো লজ্জা নকৰোঁ পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। স্বামীক নুসুধি কতো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। প্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ্ম গণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। মোৰ দৃষ্টিত, মোৰ চকুৰ আগত স্বামীয়ে যদি কিবা ভুল কাম কৰা দেখোঁ, মই ভাল উপদেশৰ দ্বাৰা তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ কাৰণে মই ব্যৱস্থা লওঁ। গুৰুজনে কৈছে, কিয় তুমি এই ব্যৱস্থা লোৱা? বোলে বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। মই বিবাহবাসত আবদ্ধ হোৱাৰ দিনাখনেই স্বামীৰ অৰ্ধাংগিনী হিচাপে মই পৰিগণিত হ'লোঁ। স্বামীৰ পাপ পুণ্যৰ আধা মই ভোগ কৰিব লাগিব। গতিকে তেওঁ যাতে পাপ কৰ্ম কৰি মই অংশীদাৰ হ'ব লগা নহয়, তাৰ কাৰণে মই তেওঁক সদায় ভাল উপদেশৰ দ্বাৰা পৰিচালিত কৰোঁ। কেনেকুৱা বেয়া কামত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকেনো? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি টুক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো বংশ গয়াতৈত।
কলিক প্ৰধানকৈ 4টা ঠাই দিয়া আছিল: মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত তুমি কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধিলুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, নিচাযুক্ত বস্তু খালে সৎ বুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায় সৎ বুদ্ধিৰ পৰা যাতে অসৎ পথলৈ গৈ মই কৰা কৰ্মৰ পাপৰ অংশীদাৰ যাতে মই হ'ব লগা নহয়, তাৰ কাৰণে তেওঁক মই ভাল উপদেশৰ দ্বাৰা পৰিচালিত কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা গাঁঠি এপল পানী আৰু এপল মাটি টেম্বনী জানত দিবৰ কাৰণে গুৰুজনে নিৰ্দেশনা দিলে। জয়ন্তী সতীয়ে তললৈ গৈ যোগ বলে ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী উঠাই আনোতে 4 আঙুল পানী কমি আহিলে। তেতিয়া গুৰুজনে মাতি আনি কৈছিল, ৰাধিকা তুমি বহুত ভাল কামৰ কথা ক'লা, কিন্তু তুমি জীৱনত বেয়া কামো কৰিছা, মোৰ আগত প্ৰকাশ কৰা। তেতিয়া ৰাধিকাই বেয়া কামৰ বিষয়ে কি বুলি কৈছিল? নমস্কাৰ কৰি বোলে শুনিও বাপ, কৰি আছোঁ মই এক গুৰুতৰ পাপ। মই জীৱনত এটা বৰ ডাঙৰ পাপ কৰি থোৱা আছে। বোলে কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। স্বামী নথকা এটা দিনত ভনী জোৱাই আহি আমাৰ ঘৰলৈ আহিলে। তাৰ পৰা আমি আৰ্থিক দুৰৱস্থা, আমি নিতেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ, পাত কাটি দেউতা নাই, তাক কাটি বাক কাচি দিলোঁ হো পেলাই। ভনী জোৱাইকে পাত কেইখিলামান কাটি আনা বুলি ভিতৰৰ পৰা ওলাই আহি লৰালৰিকে কাঁচিখন দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেওঁতে মোৰ মুখ জমাই দেখিল, এহি গুটি পাপ পাপ আমাৰ সিজিল। ভনী জোৱাই মোৰ মুখখন দেখিলে আৰু ময়ো ভনী জোৱাইৰ মুখখন দেখিলোঁ। গুৰুজনাৰ দিনত জেঠাহুৱেকে ভনী জোৱাইৰ মুখলৈ চাই, ভনী জোৱাইকো জেঠাহুকৰ মুখলৈ চাই কথা কোৱাৰ নিয়মটো কঠোৰ আছিল। আজিকালি শিথিল হৈছে, কিন্তু উৰণি প্ৰথা আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে। বিবাহ পাশত আবদ্ধ হ'লে উৰণি ল'ব লাগে। উৰণিটো হৈছে ভক্তিৰ প্ৰতীক আৰু জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। এতিয়া গুৰুজনে ক'লে, ঠিক আছে, তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ, তুমি পুনৰ পানী আনা। দ্বিতীয়বাৰ তেওঁ পানী আনিলে, 4 আঙুল বেছিকৈ ওপৰলৈ আহিল। 3টা গাঁঠি এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি যোগ বলে টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বোৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ মানুহ বানপানীৰ কবলৰ পৰা মুক্ত হ'ল আৰু সেই জানটো আজিও শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল। এগৰাকী মহিলাৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বোৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ মানে সমাজখন, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? এই বিষয়ে আমাৰ নাৰীসকলৰ গাত থাকিবলগীয়া 7টা গুণৰ কথা গীতাত কৃষ্ণই কৈ গৈছে। মই পৰৱৰ্তী সময়ত এইখিনি বহল ব্যাখ্যা কৰিম।